গাইজ তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ সকলোকে মই চেনেললৈ স্বাগতম জনাইছোঁ। তো আছোঁ মই এতিয়া ঘৰৰ পিছফালে স্কুলত। তো পূৰা বৰষুণৰ বতৰ হৈ আছে। তো আপোনালোকে চাব পাৰে এই চক গাইজ, পূৰা বৰষুণৰ বতৰ। তো মই এতিয়া ব্লগ বনাই আছোঁ। তো আজিৰ ব্লগটো হৈছে পূৰা বৰষুণৰ ব্লগ। তো আপোনালোকক কি ক'ম আৰু চক মই স্কুলত আছোঁ এয়া। তো পূৰা বৰষুণ মই আছোঁ এতিয়া স্কুলত। তো মই ব্লগ বনাই আহি পাই গ'লোঁ স্কুলত। তো পূৰা বৰষুণ দি আছে আৰু মোৰ পিছফালে আছে ষ্টাৰ আৰু এইফালে লিখা আছে কেকুৰিজান কাৰ্যবস্তি প্ৰাথমিক বিদ্যালয়। তো এতিয়া মই কাৰ্যবস্তি প্ৰাথমিক বিদ্যালয় স্কুলত আছোঁ। তো এইফালে মোৰ ছাতি চাই লওক। তো পূৰা বৰষুণ আৰু কি ক'ম আৰু আপোনালোকক চাব পাৰে। বৰষুণত কি কৰিম আৰু ব্লগ বনাইছোঁ আৰু বৰষুণৰ বতৰত ভাত পানী খাই শুই থকাই বেষ্ট। সেইটোৱে আৰু ক'তো যাবও নোৱাৰি, বাইক চাইক চলাবও নোৱাৰি। পূৰা মানে কি ক'ম আৰু পূৰা ৰাস্তা বোকা। সেইদিনা আপোনালোকক এইটো ব্লগৰ ব্লগত দেখাইছিলোঁ পূৰা। তো থাৰ আফৰোডৰ ব্লগ দিছিলোঁ, আপোনালোকে চাইছে এইটো ভিডিঅ'টো, বহুত মানুহে চাইছে। মোৰ এইটো চকুটোত বহুত বেয়াকৈ লাগিছিল। তো একো নাই, এতিয়া বিষ চিক গ'ল, পূৰা ব্লাড ওলাইছিলে সেইদিনা, বহুত বেয়াকৈ লাগিছিলে। তো এতিয়া মই বহি আছোঁ স্কুলত চক গাইজ। আপোনালোকে অলপ বৰষুণৰ আৰু স্কুলৰ চিনেমেটিক চেক কৰক। যোনটো ব্লগ বনাই আছোঁ এতিয়া, এইটো ব্লগটো দুদিনমান পিছতো আহিব পাৰে আৰু কালিও আহিব পাৰে। মানে আজি ব্লগটো এডিট কৰিব লাগে। তো মানে আজি ব্লগটো এৰিম ভাবিছিলোঁ, কিন্তু চাৰ্ভাৰ বহুত ডাউন হৈ আছে, নেটৱৰ্কে চলা নাই ইয়াত। তো সেইকাৰণে ব্লগ আজি দিব নোৱাৰোঁ, কালি নহ'লে আপোনালোকে পৰহি পাই যাব ব্লগটো। তেতিয়া মোৰ আছে ফটোশ্বুট, বাইদেউৰ লগত বিহুৰ ড্ৰেছ লগাই ফটোশ্বুট কৰিব লাগে। তো বিহু আহি পাই গৈছে না। তো আমাৰ বিহু উৎসৱ ক'লে হ'ব। তো অসমৰ উৎসৱ বিহু। তো বিহু আহি গৈছে। তো এতিয়া মই ফটোশ্বুট কৰিম। তো গাইজ আজিৰ ভিডিঅ'টো এটাই কৰিছোঁ। যদি ভিডিঅ' ভাল লাগিছে লাগে সাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেলটো প্ৰেছ কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লগ পাই যাবলৈ ভিডিঅ'টো চাব। বাই বাই।